জোতা আনিছোঁ মানে কাপোৰ আনিলে পচন্দ নকৰে তেওঁৰ পচন্দ বেলেগ মোৰ পচন্দ বেলেগ কাপোৰ সেইকাৰণে ভিটু গৈছিলোঁ ভিটুত অফাৰ চলি আছিল সেইকাৰণে তাত গ'লোঁ আৰু কাপোৰ আনিলোঁ ঠাণ্ডাৰ কাপোৰ লাহি পাহিৰ মোৰ আৰু হাজবেণ্ডৰ গোটেইকেইটাৰে চুৱেটাৰ আনিলোঁ যাব ওলাইছোঁ কীৰ্তন ঘৰত হাজবেণ্ডৰ বাৰ্থডে হয় আজি সেইকাৰণে ভাবিলোঁ কীৰ্তন ঘৰত ফাৰ্ষ্ট সেৱা কৰি আহোঁ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল পম্পীমণি ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাওঁ আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পাব সম্পূৰ্ণ শেষলৈকে চাব আৰু শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো অন কৰি থ'ব লাহি আহা আহি পালোঁ আমি কীৰ্তন ঘৰ আজি কীৰ্তন ঘৰত মানুহ বহুত আছে নগাঁৱৰ পৰা অহা বুলি কৈছে তীৰ্থ ভ্ৰমণ কৰিব তেখেতসকলে আৰু মই সুধিছিলোঁ কথা পাতিলোঁ আৰু এইপিনে কীৰ্তন ঘৰৰ ভিতৰত কোনোবা দৰা কইনা শৰণো কৰি আছে কীৰ্তন ঘৰৰ সন্মুখত এখন কাপোৰৰ দোকান দিছে বোৱা মেখেলা চাদৰ আছে গামোচা আছে ধুনীয়া হয় কাপোৰবিলাক তাকে চালোঁ অলপ সেৱা কৰি ওলাই আহি আমি ইয়াতে ওচৰতে এখন হোটেলত পুৰি ঘুগনি খালোঁ জানুৱাৰী আজি হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন আৰু আজি মোৰ হাজবেণ্ডৰো জন্মদিন আৰু সেইকাৰণে আমি গৈছিলোঁ কীৰ্তন ঘৰত সেৱা কৰিব আহিলোঁ আহি এতিয়া পাহি গ'ল টিউশ্যনত আৰু মই এতিয়া কাপোৰ সলোৱাই নাই আহি ফাৰ্ষ্ট মানে এতিয়া চাহ বনাম মিস্ত্ৰী আছে যিহেতু 10:30 বাজিল চাহ দিব লাগে চাহ বনাওঁ তাৰপাছত আৰু কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম দিনটো চাই থাকিব এতিয়া বাজিলে 11টা আৰু আমি এতিয়া যাম ক'ত যাম কোৱা বাজাৰ যাম আৰু কিয় যাম পাপাৰ বাৰ্থডে কেনে ডাঙৰ কেক আনিব ডাঙৰ কেক নানো ৰ'বা সৰু আনিম মানে কি হ'ল লাহি পাহি কেক আনিব যায় বোলে পাহিও কৈ গৈছে তাই টিউশ্যনত গৈছে মই কৈছিলোঁ নালাগে আৰু এও সিমান ভাল নাপায় হাজবেণ্ডো এইবিলাক কিন্তু দুয়োটাই নামানে মানে লাহি পাহিয়ে জমাৰ পইচাৰে কেক আনিব কোনোবা আহিলে দি যায় যে মানে দেউতা আহিলে হওক বা কোনোবা আলহী আহিলে দেউতাৰে হাতত যে পইচা দি যায় এইবিলাক জমা কৰি থৈ দিয়ে আৰু বহুত হৈছে জমা তাৰে পৰা এতিয়া বোলে পাপাকক কেক দিব এটা মোক লগ ধৰি আছে সেইকাৰণে যাওঁ আৰু মানে বাৰ্থডে বুলি নহয় আৰু কেকটো খোৱাহে আচল কথা কেক খাব যে ভাল পায় ভাবিয়ে থাকে কাৰ বাৰ্থডে আহিব কেতিয়া কেক খাব পাৰি সেইকাৰণে দেউতা আচল মেইন কথাটো হ'ল কেক খোৱা আৰু লগতে ছাৰপ্ৰাইজো হ'ব আৰু ময়ো হাজবেণ্ডৰ কাৰণে কিবা এটা গিফ্ট লৈ আহোঁ সেইকাৰণে আমি দুয়োটাই যাওঁ আৰু হাজবেণ্ডক কৈছোঁ কি লাহিৰ স্কুলৰ কালাৰ লাগে কালাৰ আনিব যাওঁ নহ'লে আৰু ক'ব কিয় যোৱা ময়ো যাওঁ ব'লা লগত এনেকৈ ক'ব সেইকাৰণে আমি দুয়োটাই অকলে যাম আৰু আমি লৈ আহিম গিফ্ট আৰু কেক আৰু আপোনালোকক আহি দেখুৱাম আৰু আজি গধূলি আমাৰ ওচৰত বিয়া আছে এখন বিয়াতো যাব লাগিব সেইকাৰণে বিয়াত দিবৰ কাৰণেও কিবা এটা লৈ আহোঁ একেলগে আৰু আহি লগ পাই আছোঁ আপোনালোকক চাই থাকিব বজাৰৰ পৰা আৰু তাতে ভিডিঅ' কৰা নহ'ল যিহেতু লাহিকো নিছোঁ তাইক হাতত ধৰি থাকিব লাগে আৰু বহুত গাড়ী মটৰ আহি থাকে সেইকাৰণে আৰু ক'ত মোবাইলটো উলিয়ালোঁ আৰু ভিডিঅ' নবনালোঁ আৰু আনিলোঁ কেক আনিলোঁ আৰু তাৰপিছত কিবা কিবি আনিলোঁ দেখুৱাম আপোনালোকক কালাৰ আনিলোঁ ৰবৰ পেঞ্চিল আৰু এইটো বিয়াত দিয়াৰ কাৰণে গিফ্ট আনিছোঁ আৰু এয়া আনিলোঁ জিলাপি আৰু সেইটো কেকটো আহি পালোঁ আৰু এয়া লাহিক লৈ গৈছোঁ যিহেতু লাগিবই তো খেলা বস্তু এয়া কিবা খেলা বস্তু আনিছে আৰু এই খেলি আছে বজাৰত নিলে হ'ল আৰু কিবা নহয় কিবা এটা লাগিবই এতিয়া 12টা বাজি গ'ল 12:45 মানে হ'ল আৰু দেৰিয়ে হ'ল ভাত বনাওঁ মাছ ৰাখিলোঁ ঘৰতে মাছ আহিছিল মাছ বনাম আৰু ভাত বনাওঁ খাওঁ আৰু তাৰপাছত গধূলিতো বিয়াতে যাম আৰু কেক কাটিব লাগিব চাই থাকিব আপোনালোকে
আৰু মোৰ গিফ্টটো দেখুৱাব পাহৰিয়ে গৈছিলোঁ মই যে গিফ্টটো আনিছোঁ এইটো এতিয়া উলিয়াওঁ আৰু আপোনালোকক দেখুৱাওঁ আৰু তেওঁ ইয়াতে বহি আছে জোতা আনি দিছোঁ আৰু মৌজা জোতাৰ লগত মৌজা জোতা মৌজা দিছোঁ আৰু লগতে মোৰ কাৰণে এযোৰ জোতা লৈ আহিছোঁ যিহেতু বজাৰত গৈছোঁ আৰু সেইকাৰণে মোৰ চোৱাৰত গ'লে অনা যাবই এইযোৰা মোৰ কাৰণে লৈ আহিছোঁ জোতা এইযোৰা মোৰ কাৰণে লৈ আহিছোঁ তেওঁ আনিব যোৱাতে একে চান্সতে ডেন্স মাৰি দিছোঁ ভাল লাগিছেনে জোতাযোৰা ভাল লাগিছে কাপোৰ সলাই ল'লোঁ আৰু এতিয়া ভাত বনাই আছোঁ আৰু সেই দিদি আছে তামোল কাটি তলত মই ভাত বনাই আছোঁ আৰু এইপিনে বাহিৰত লাহি পাহি ভাত বনাই আছে এয়া চাওক লাহি পাহি ভাত বনাই আছে খেলা বস্তু উলিয়াই লৈছে আৰু আজি কিবা কিবি আনিছিল আগৰো আছিল চব উলিয়াই লৈছে খেলি আছে এনেকৈ দুয়ে ভাত বনাব বোলে এতিয়া birthday to you happy birthday to you happy birthday to you Happy birthday, Papa. হাজবেণ্ডে এইবিলাক বেয়া পায় কয় কি জন্মদিনৰ দিনা কীৰ্তন ঘৰত গৈ সেৱা কৰিলে আৰু ঘৰত এখন শৰাই দিলে ভগৱত পঢ়িলে তেনেকৈ ভাল লাগে কিন্তু হয় কথাটো নোহোৱা নহয় কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কেতিয়াবা আমি বেয়া পোৱা কামো কৰিবলগীয়া হয় সিহঁতক সুখত ৰাখিবলৈ হ'লে এইখিনি কৰাৰ কাৰণে লাহি পাহি কিমান ফূৰ্তি পাইছে সুখবোৰ তেনেকৈ বিচাৰি পায় সৰু সৰু সুখবোৰ সেইকাৰণে আমি এতিয়া কিছুমান কাম বেয়া পালেও কৰিব লাগিব কেক কটা হৈ গ'ল আৰু সোনকালে কাটিলোঁ 4:30 কাটিলোঁ মানে মিস্ত্ৰী যাব ওলাইছিল মিস্ত্ৰী আছে যে কাম কৰি ঘৰৰ সেইকাৰণে ভাবিলোঁ তাহাকো চাহ খোৱা জন্মদিন বুলি সেইকাৰণে কেকটো সোনকালে কাটিলোঁ তাহাকো খোৱালোঁ খাই মেলি গ'ল মিস্ত্ৰী আৰু মই এতিয়া চাহ বনাই আছোঁ আৰু আমাৰ কাৰণে এইপিনে বনাই আছোঁ আৰু এতিয়া বিয়াত যাম সেইকাৰণে বেলেগ একো নাই আৰু জন্মদিনৰ আজি মানে পাৰ্টিটো বিয়াতে হ'ব আমাৰ বিয়াত যাম এতিয়া বিয়াত যাব ওলাওঁ আৰু চাহ খাই ঘৰত আৰু এতিয়া একো নকৰোঁ